Hey Dosto, welcome to my Digity Vlog channel. মানে আমাৰ ফালে লখিমপুৰৰ ফালে বহুত ঠাণ্ডা পৰিছে। মই এতিয়া জেকেট পিন্ধি আছো। আপোনালোকৰ ফালে পৰিছে না কমেন্ট কৰি জনাবচোন। মানে মই আজি আপোনালোকক অলপমান ডাঙৰ ধৰণৰ বস্তু এটা আনবক্সিং কৰি দেখাম। অলপমান সাইজত ডাঙৰ, দামটো কম আছে। বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আজি আৰম্ভ। এতিয়া আনবক্সিং কৰিবৰ কাৰণে লাগিব মোক মোৰ বিখ্যাত দাওখন। আৰু আমাৰ বস্তুটো হ'ল এইটো হ'ল এটা ট্ৰলি বেগ। মই ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ। দামটো অকণমান পিছত কৈ আছোঁ। বস্তুটোৰ তলত আপোনালোকক দেখাওঁ। এইখন হ'ল ফ্লিপকাৰ্টৰ কুস্তি জন্ম প্ৰমাণ পত্ৰ। এইবিলাক বাদ দিয়ক, কাম নাই। বলক এতিয়া আমি এইটো আনবক্সিং কৰোঁ। বস্তুটো এইটোৱে, মজা একদম ৰঙা ৰঙৰ। বলক এইটো আৰু কি আৰু চবৰে তাতে থাকে, বেলেগ একো নাই। ইয়াত এটা নাম্বাৰ দিয়া লক আছে। তাৰপিছত এইটো ইয়াত ধৰি আপুনি টানিব পাৰে। এইটো এনেকৈ টানিলে যাব পাৰে সমান জেগাত। তাৰপিছত ইয়াত তলত দুটা চকা আছে। আমাৰ কথিত ভাষাত কয় এইটো এনেকৈ। এতিয়া এইটো আমি ভিতৰতো খুলি চাওঁ আহক কেনেকুৱা। প্ৰথমতে আপোনালোকে পাব ইয়াত প্ৰথমতে এডাল একদম প্ৰথম ওপৰত এডাল চেইন থাকিব। তাৰপিছত যিডাল মাজত চেইন আছে, মেইন চেইন, সেইডাল খুলি দিছোঁ ৰ'ব। ভিতৰতো এনেকুৱা হ'ব। ইয়াত এডাল চেইন আছে, ইয়াত আপোনালোকে কিবা কিবি ভৰাই লৈ যাব পাৰে। তাৰপিছত এইবিলাক বস্তু কাম নাই, এনেই ভৰাই দিছে আৰু এইবিলাক কাম নাই। তাৰপিছত ভিতৰতো এনেকুৱা, বেলেগ একো নাই, এনেকুৱাই পাব। ইয়াত আপোনালোকে ভৰাই লৈ যাব পাৰিব। তো এইটোৱে আছিলে। এইটো মই ফ্লিপকাৰ্টত কিনিছিলোঁ, 1500 টকা লৈছিলে এইটোত। আপোনালোকৰ যদি ভাল লাগে কিনি ল'ব পাৰে, যিকোনো অনলাইন শ্বপিঙতে পাব। এইটো মই কিনা কাৰণ আছে, কি কাৰণ কিনিছোঁ। মই মানে এই জানুৱাৰী লাষ্টৰ মানত নলবাৰীৰ পিনে গৈ আছোঁ ফুৰিবলৈ। যদি যাওঁ আপোনালোকে গম পাবই, মানে যামেই আৰু চাগে। তাত মই ভিডিঅ' বনাওঁ, আপোনালোকে গম পাব। ইমানটোৱে আছিলে, সেইকাৰণে মই এইটো কিনিছিলোঁ। আপোনালোকৰ ভাল লাগিলে আপোনালোকক কিনিব পাৰে। ইমানখিনিয়ে আছিলে আজি। যদি মোৰ ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।